নমস্কাৰ, মই আপোনালোকৰ ৰিপৰ্টাৰ ৰাজ। আমি সকলোৱে অলৰেডি গম পাই গৈছোঁ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈ গৈছে আৰু গোটেই অসমৰ ভিতৰত একেবাৰে সৰ্বোচ্চ নম্বৰ পোৱা 10জন ছাত্ৰ ছাত্ৰীৰ নামো ইতিমধ্যে ঘোষণা কৰা হৈছে। তাৰে 1 নম্বৰ ৰেংক পোৱা ছাত্ৰজনৰ ঘৰত আমি ইতিমধ্যে আহি পাইছোঁহি। আহকচোন আমি ল'ৰাটোৰ খবৰ লওঁ, ই কি পৰিস্থিতিত কেনেকৈ পঢ়ি এই ৰেংকটো পাবলৈ সক্ষম হ'ল। আহক আমি ল'ৰাটোৰ লগত চিনাকি হৈ লওঁ, তাৰপিছত আমি গোটেইখিনি জানিম। আহক ভাইটি, প্ৰথমতে তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম দিবাকৰ, মোৰ ঘৰ নগাঁও জিলাৰ পানীপথাৰ গাঁৱত। এইবাৰ মেট্ৰিক পৰীক্ষাত 20ৰ ভিতৰত মই নম্বৰ 1 ৰেংক পাইছোঁ। মই 99.9% লৈ পেলাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। এইজন হ'ল মোৰ দেউতা, এইজনী মোৰ মা। এতিয়া আগলৈ সোধক, আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে তোমাৰ পৰা যে কেনেকৈ কষ্টৰে পঢ়ি পেলাই তুমি এই ৰেংকটো পাবলৈ সক্ষম হৈছা। হয়, মই 1 নম্বৰ ৰেংক পাবলৈ বহুত পঢ়িছোঁ। দিনটোৰ ভিতৰত প্ৰায় 28 ঘণ্টামান মই পঢ়িছোঁ। দিনত পঢ়িছোঁ, ৰাতি পঢ়িছোঁ, দিন আৰু ৰাতিৰ বাদেও যদি কিবা আছে তেতিয়াও পঢ়িছোঁ। টেবুলত পঢ়িছোঁ, বিচনাত পঢ়িছোঁ, বাৰান্দাত পঢ়িছোঁ, পাকঘৰত ভাত খাই থকা সময়ত পঢ়িছোঁ, চোতালত পঢ়িছোঁ, লেট্ৰিনত পঢ়িছোঁ। লেট্ৰিনত পঢ়িছা মানে? লেট্ৰিনত হাগি থকা সময়তো পঢ়িছোঁ। কেতিয়াবাতো পাহৰিয়ে গৈছোঁ পোকৰ ধুবলৈ। মই ইমান কষ্ট কৰি পৰীক্ষা দিলোঁ, কিন্তু লিখামতে নম্বৰ নিদিলে। মই আৰু বহুত পৰীক্ষাটো ভাল হ'ব বুলি আশা কৰিছিলোঁ। ভাইটি, তুমি 99.9% পাই ফাৰ্ষ্ট ৰেংক পাইছা দেখোন। সেইবুলি মই লিখাখিনিৰ নম্বৰ পাব নালাগে নেকি? বহুত নম্বৰ মোৰ এনেই কাটিলে আৰু 15 নম্বৰমান মই পাব লাগিছিল। বাৰু ভাইটি, অলপ চলপ ইফাল সিফাল নম্বৰটো হৈ থাকিব আৰু। বাৰু আমাৰ মাজত ল'ৰাটোৰ দেউতাক আছে, দেউতাকৰ পৰা আমি জানিম তেখেতৰ অনুভৱ। মই আজি বহুত সুখী, মোৰ ল'ৰা 1 নম্বৰ স্থান পাইছে। একো সুবিধা দিব নোৱাৰিলোঁ তাক, এনেকৈ পঢ়িলে। চাকি নাই, লেম্প নাই। ব্ৰেকিং নিউজ! মেট্ৰিকত এইবাৰ প্ৰথম স্থান লাভ কৰা দিবাকৰৰ ঘৰত নাই চাকি, নাই লেম্প। আমি পুনৰবাৰ কৈছোঁ যে মেট্ৰিকত প্ৰথম স্থান লাভ কৰা দিবাকৰৰ ঘৰত চাকিও নাই, লেম্পো নাই। হয়, ঘৰত চাকি নাই, লেম্প নাই, সি লাইটৰ পোহৰতে পঢ়িলে। তাৰ কাৰণে মই আজি বাপেকজনৰ আনন্দতে চকু পানী ওলাই গৈছে। বাৰু দিবাকৰ, তুমি তোমাৰ ভাইটি ভণ্টি বা আগন্তুক বছৰকেইটাত মেট্ৰিক পৰীক্ষা দিব খোজা ছাত্ৰ ছাত্ৰীসকলক কিবা ক'বা নেকি? মোৰ ভাইটি ভণ্টি আৰু লগতে আগন্তুক বছৰকেইটাত মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীসকললৈ ক'বলগীয়া এইটোৱে যে তোমালোকে অকণমান কষ্ট কৰি পঢ়িবা, তেতিয়া তোমালোকে মোতকৈ বেছি ভাল ৰেংক পাবা। অকণমান ধেমেলীয়া ভিডিঅ' বনালোঁ, কাৰোৰ মনত আঘাত সনাৰ মোৰ উদ্দেশ্য নহয়। মাথো কিছু হাঁহিৰ খোৰাক যোগাবলৈ চেষ্টা কৰিছোঁ মাথো। যদি পাৰে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।